ইনকাম বয় চেনেল ইউটিউব চেনেল দেখিছে আমি বানপানীৰ মাজত আছো এয়া কেওফালে পানী ৰাস্তা ঘাট কৰি গৈছে আৰু কেওফালে বানপানী দেখিছে যিবোৰ ধান আছে ধানবোৰ পানীত ডুব গৈ একদম তাৰ পৰিস্থিতি বহুত ভয়ানক হৈ গৈছে মানুহবিলাক খেতিবোৰ নষ্ট হৈছে তাৰ উপৰিও ঘৰ দুৱাৰবোৰ বানপানীত আধা ডুব গৈছে আৰু দেখিছে বহুতে মাছ ধৰিছে এই ৰাস্তাটো কোনোদিনা বাগৰা নাছিল এই ৰাস্তাটো বাগৰি গৈছে আৰু ৰাস্তাবোৰ খহিও গৈছে যোৱাবাৰ পানী হৈছিল ইমান হোৱা নাছিল এইবাৰ তাতকৈ অলপ বেছি পানী হৈছে এইফালে গোটেইবোৰ পানী ভূটানৰ বানৰ এৰি দিয়া পানীবোৰ আহি কিনে আমাৰ এই থলুৱা অঞ্চলবোৰত যোৱা পানীবোৰ ভৰি পৰিছে কেওফালে পানী হৈ পৰিছে চাওক দেখিছে মোৰ পিছফালে দেখিছে কিমানবোৰ পানী চব পানীৰ একদম ভৰপূৰ হৈ গৈছে চাওকচোন কেওফালে পানী ৰাস্তা ঘাট ডুব গৈছে কি হৈ গৈছে পৰিস্থিতি চাওক হেৰিবোৰ কেনেকুৱা ৰাস্তাৰ ওপৰত একাঠু পানী হৈছে চাওক ৰাস্তাৰ ওপৰত একাঠু পানী আগত দিগিলৈ যাবই নোৱাৰি আগত দিগিলৈ গ'লে আৰু ভিৰ তাৰ পানীৰ ধাৰ দেখিছেই কেওফালে পানী যিবোৰ ভূটান অঞ্চলৰ পানীবোৰ গেটবোৰ এৰি দিয়াৰ কাৰণে পানীবোৰ আহি কিনে আমাৰ তলৰ অঞ্চলবোৰত বহুতো ক্ষতি কৰিছে চাওক কেওফালে পানী কেইদিনমান আগতে এনেকুৱা এটা পানী হৈছিল কিন্তু ইমানবোৰ হোৱা নাছিল এইবাৰ তাৰ পানীবোৰ বেছি হৈছে এই জলিহাট এই উঠি যাবি মাছ এই মাছ ধৰি আছে ডাং 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 জালখান ডাং এই আহিছে আহিছে এই আহি গৈছে মাছ এই যা সৰু সৰু মাছৰ পোনাগিলা উঠছি এবাৰ খালত দিয়া আমাৰ খালত দিয়া মাছ যাবা আহিছে এইবাৰ পুঠি মাছ যাবা এই ডাং 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 আহিছে এই যা মাছ আহিছে এইফালে আমাৰ ঘৰৰ দিকে যাৱাৰ ৰাস্তা এইটো ঘৰৰ দিকে যাৱাৰ ৰাস্তাটোক এইফালে ভাঙি কিনে ৰাস্তাটো ভাঙি গৈছে ছাইডবোৰ খহি গৈছে চাওক অলপ আগত পানীবোৰৰ ৰাস্তা খহি কিনে কি হৈ গৈছে তাৰ পিছত চাওক একদম এনেকৈ যদি পানী ৰাতিপুৱাৰ পৰা পানী বেছি বাঢ়িয়ে আছে এনেকৈ যদি বাঢ়ি থাকে হয়তো ইয়াৰ পৰিস্থিতি বহুত ভয়ানক হ'ব পাৰে কিন্তু এতিয়ালৈ অলপ বিপদসীমাৰ বাহিৰতে আছে যদি এয়া পানী আৰু বাঢ়ে হয়তো ঘৰত যিবোৰ পথাৰৰ ছাইডৰ কাষৰ ঘৰ আছে সেইবোৰ পানীত ডুব গৈছে অলৰেডি আৰু যদি এনেকৈ পানী বাঢ়ি থাকে তেনেহ'লে ঘৰবোৰতো পানী উঠাৰ সম্ভাৱনা অতি বেছিয়ে দেখিছে পানীবোৰ কেনেকৈ বহুত দূৰৰ পৰা আহিছে চব মাছ খালী মাছ কিমান মাছ পাইছা বতিয়া বতিয়া চব বতিয়া আহি পাইছা মাছ ধৰিব আহিছে এনে মাছ নহয় এনে খালি ইয়াতে ঘূৰিব আহিছে পানীত ঘূৰিব আহিছে এটা লুকাইছি ইয়ে কি জিয়াল মাছো আহিছে কাইজা লাগছি চাইছো কাইজা লাগছি হল 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 ছানা বাৰাম ভগে ভগে মহে আছে ইয়াকেইটা চব মাছ কেওফালে মাছ মাছ অ' আচ্ছা মানুহ নহয় মাছ চব মাছ মৰিয়া মাছ এক কেজিমান হ'ব ক'ত জালত মাছ চাওক ঘৰৰ ভিতৰত পানী চাওক ঘৰৰ ভিতৰৰ পৰিস্থিতি ঘৰৰ ভিতৰত এক আঁঠু পানী ঘৰৰ ভিতৰত এই গাড়ীখন চাওক আধা ডুব গৈছে চোতালৰ মাজত জাল সেই দেখিছে এই চাওক এক আঁঠু পানী ইয়াতে হৈছে ঘৰত বহি বহি এই চাওক ঘৰৰ ভিতৰতো পানী চাওক ঘৰৰ ভিতৰতো পানী চব জীয়াল মাছ
সেউজীয়া বাগান যাই কিনে পানীৰে ভৰপূৰ হৈ গৈছে এই ভৰপূৰ চাই চাওক বাগানৰ অৱস্থা এখন বাগানতো চিন চাপে নহয় গেলে সাপ সাপ ধৰা সাপ চানা এখান আমাৰ আৰিমাৰী সাগৰ হয় এই ৰৌ পালোঁ আধা কেজিমানৰ তেতিয়া এটা পাইছোঁ আৰু এটা ভকুৱা পালোঁ আৱৈ ঠিক কৰি অনা চেঙিলে ঠিকে আছে বাৰু আৰম্ভ হ'লে ডিম্পু বৰুৱা এতিয়া কালি মই এটা ভিডিঅ' চালোঁ ইয়াৰ এই আমি যি জেগা চাই আছোঁ যে উঠি মেইন একদম হেৰি শ্ৰীলংকা সেয়া ধুনীয়াকৈ কৈছিল দোস্ত মাছ মাছ পানী মাছ তামাম এই ৰাস্তা ঘাট খহি গেলে এইখিনি নতুনকৈ খহিল এইটো নতুনকৈ খহিল এইটো আমাৰ পুখুৰীকেইটা পানীত ডুব গৈ কিনে যিবোৰ মাছ দিছিলোঁ সকলোবোৰ উঠি গ'ল ইফালে এটা পুখুৰী এইটো এটা তাৰপিছত ইফালে তিনিটা আগৰ এটা চাৰিটা এনেকৈ এইবাৰ গোটেই পুখুৰীবোৰ মাছবোৰ ওলাই গ'ল চব এই আগৰবাৰো এনেকৈ পানী হৈছিল নদী পানীবোৰ সোমাই কিনে একদম হেৰি কৰি দিছে মাছবোৰ ওলাই গ'ল এইবাৰো সেই ৰখা গোটেই মাছ ওলাই গ'ল চব দলগাজী পলক হেপা হেপা নে কি ইয়াৰ নামে হাপা এই হোলাগুলো আঙুলি দিয়ে লগলি থাকে মাৰা গন নেকি মিন্টুজ ব্লগ বান্ধৰ পানী বৰা দিছে সেইটো গোল পানী আনিলা যাদু বটল ফেক্টৰী বটল